কবিতাৰ নাম জীৱন্ত প্ৰাণ। কবিতাটিৰ লেখিকা হ'ল পূৰবী দাস আৰু কবিতাটিত কণ্ঠদান কৰিছে দীপুল শৰ্মাই। আপোনালোকে কবিতাটি শেষলৈ শুনিব বুলি আশা কৰিলোঁ আৰু কবিতাটি শুনি কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া কবিতাটি আবৃত্তি কৰিবলৈ সাজু হৈছোঁ। ধন্যবাদ। নিষ্ঠুৰ মানসিকতাই কিয় বাৰু বাৰে বাৰে যায় পাহৰি? আমিবোৰ যে জীৱশ্ৰেষ্ঠ প্ৰাণী, হ'ব বিচাৰোঁ একাকাৰ। পাহৰি শ্ৰেষ্ঠতা পশুৰ সৈতে থাকি পাহৰি যায় কিয় বাৰু মানৱীয় গুণ? পশুৱে বুজে যিটো, মানুহে নুবুজে সেইটো। এয়াই নেকি জীৱশ্ৰেষ্ঠৰ লক্ষণ? শুধৰাব পাৰেনে মানুহৰ আচৰণ? অতীতৰ ভুলবোৰ নহ'লেনে দুই একে কৰে এনে আচৰণ? বিজ্ঞান প্ৰযুক্তিৰ সফল অগ্ৰগতিত মানুহৰ আচৰণে ধাৰণ কৰিছে পশুৰ ৰূপ। কি হ'ব এতিয়া জীৱন্ত প্ৰাণৰ ভৱিষ্যত?